ও ফুলু দেখোন এতিয়া গিলে আহিব হয় নাই আজি কিয় নন্দনক কেনেকৈ চাই আছে আজি মোক কিয় তো আজি বহুত দেৰি গেলি দেখোন এতিয়া স্কুল গলি কিয় মহোদয় খাই টাইমতে আহো আজি ৰাতিপুৱা এটা মানুহ আছিল বাছা আমাক সকলোকে চকলেট দি গেছি তই নাপালিয়ে কেনে পাইছা কি কয় কেতিয়া আছিল পুৱাই পুৱাই আজি এটা হেণ্ডেল লৈ পেলাই ভিডিঅ' কৰিছি আমাক চকলেটো দিছি ধেত তেৰি মোৰ হাত বহুত দেৰি হৈ গেলে আজি আৰু আহো না কম বেয়া আৰু আগতো মোৰ নাম সুধছি মই বোলে লিপষ্টিক বেছিকৈ লৈছোঁ মোক সেইটো কথাও কৈছি মোৰ নাম কি বুলি কৈছি চকলেট ভাইয়া চকলেট ভাইয়া বুলি কৈছি কি কয় ও আৰু কি নাম বুলি কৈছি কৈছি কি জানা যদি এবাৰ আহে বোলে ডাঙৰ চাই চকলেট লৈ আহিবা আমাক গেলি হয় নেকি দে ভালে হ'ব দে মই লগ পামতো স্কুলত সোনকালে লগ পাবি দেৰিকে আহিলে কিয় পাবি আৰু এটা কথা কৈছি নহয় যদি নখ দীঘল হৈ থাকে চকলেট নেদে বাছা মোৰো নগিজা কাটা আছে দে আৰু এটা কথা কৈছি তো মই কয়ে পাইছিলোঁ এটা বোলে চেনেল আছে চকলেট ভাইয়া বুলি আমাৰ ঘৰত যাই পেলাই ছাবস্ক্ৰাইব কৰিব দিছি সঁচানে মই এই মাত্ৰ যাম মই তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিম তেৰি মই গেলো দে বাই বাই মইতো ছাবস্ক্ৰাইব কৰিমেই আমাৰ ঘৰৰ যিমান মানুহ আছে যাৰে মোবাইল পাব হাতত চবৰে মোবাইলটো লৈ ছাবস্ক্ৰাইব কৰি দিম